মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মৰম লবা। আজিৰ ভিডিঅ'টোত আছে ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত মোগলসকলৰ অৱদান। তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ 17 নম্বৰ পাঠটোৰ যিবিলাক লেচনৰ ভিতৰৰ প্ৰশ্ন অনুশীলনীত নাই তেনেকুৱা ধৰণৰ কেইটামান প্ৰশ্ন মই ইয়াত দিছোঁ। ভিডিঅ'টো যদি চাই ভাল পোৱা লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু নটিফিকেশ্যন বেলটোত টিপি দিবা। এতিয়া আনচাৰবিলাকৰ যিবিলাক সময় থাকিব ভিডিঅ'টোত সেই সময়বোৰ মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তোমালোকে সেইমতে পজ কৰি পেলাই আনচাৰবোৰ লিখিবা। মই ডিব্ৰুগড়ৰ গাহামবজাৰ গাৰ্লছ হাইস্কুলৰ এগৰাকী টিচাৰ। এতিয়া ভিডিঅ'টোৰ মূল খণ্ডটোলৈ আহোঁ দেই। এতিয়াটো প্ৰশ্ন, শ্বেৰ শ্বাহৰ দিনৰ দুটা বিখ্যাত স্থাপত্যৰ নাম উল্লেখ কৰা। তাৰপিছত আৰু এটা প্ৰশ্ন আছে, মোগল যুগৰ পাৰ্চী সাহিত্যলৈ অৱদান আগবঢ়োৱা 3 গৰাকী মহিলাৰ নাম লিখা। এতিয়া মই ৰোহতাছ দুৰ্গ, এইটো শ্বেৰ শ্বাহে বনোৱা ৰোহতাছ দুৰ্গ, মই ফটোটো ইয়াত দি দিছোঁ। এইটো বৰ্তমান পাকিস্তানত আছে। তাৰপিছতে এইটো শ্বেৰ শ্বাহ চুৰি মছজিদ, শ্বেৰ শ্বাহে বনোৱা, এইটো আছে পাটনাত, ফটো দি দিছোঁ। তাৰপিছৰ প্ৰশ্ন, মোগলসকলৰ যুগত মুছলমান লেখকে হিন্দী ভাষাত ৰচনা কৰা 3খন গ্ৰন্থ। তাৰপিছতে উৰ্দু কবিসকলৰ সন্মিলনক কি বুলি কোৱা হৈছিলে। এতিয়া তোমালোকে ডাঙৰসকলক সুধি ল'বা যে কেনেকৈ পজ কৰিব লাগে, কি কথা, পজ কৰি পেলাই আনচাৰবোৰ লিখিব পাৰিবা দেই। তাৰপিছতে প্ৰশ্ন, আকবৰৰ ৰাজত্বকালত পাৰ্চী ভাষালৈ অনুবাদ কৰা 4খন উল্লেখযোগ্য গ্ৰন্থৰ নাম। তাৰপিছতে আছে প্ৰশ্ন, চুফীবাদ কি? তাৰপিছতে আৰু এটা প্ৰশ্ন আছে, বুৰঞ্জীবিদসকলে শ্বাহজাহানাবাদক কোনখন নগৰৰ লগত তুলনা কৰিব খোজে? ৰোম নগৰৰ লগত। এতিয়া শ্বাহজাহানাবাদৰ কিছুমান নগৰখনৰ চাৰিওফালে থকা দুৰ্গ কিছুমান থাকে, ঘেৰি লোৱা, তাৰ অকণমান ইয়াত ফটো এটা দিছোঁ, মই গুগলৰ পৰা লৈছোঁ দেই ফটোবোৰ। তাৰপিছতে ফতেহপুৰ চিক্ৰী, এইটো ফতেহপুৰ চিক্ৰীৰ বিষয়ে মই অলপমান দি দিছোঁ। লেচনটোত নাছিলে কিন্তু তথাপি এইটো দি দিছোঁ, কেতিয়াবা চমুদুকা আহিবও পাৰে। তাৰপিছতে ফতেহপুৰ চিক্ৰী যিখন দৰৱাজা, নগৰখনলৈ ভিতৰে সোমোৱা দৰৱাজা, সেই দৰজাখন ইয়াত দিছোঁ, বুলন্দ দৰৱাজা, এখন দি দিছোঁ। প্ৰশ্ন উত্তৰ মই আজি ইমানেই দিছোঁ। ইয়াৰ পিছতে যিবোৰ ধৰা প্ৰশ্ন, আৰু মই এতিয়া ফাৰ্ষ্ট লেচনৰ পৰা আৰম্ভ কৰিম তোমালোকৰ ভূগোল। ইয়াৰ পিছত মই ভূগোলৰ লেচন দিম। আৰু ওপৰতে আই বটন থাকিব, আই বটনটোত টিপিলে তোমালোকে যি আগৰ কিবা লিংক এটা পাই যাবা দেই। আৰু পিছফালে মোৰ ইয়াত চিন থাকিব, এইডোখৰতে চিন থাকিব। তাৰপিছত সেই চিনবিলাকত টিপিলেও তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰিবা, পিছৰ ভিডিঅ' চাব পাৰিবা। ভিডিঅ' এটা মই দি দিম ইয়াতে দেই।